নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ নতুন বিজ্ঞান বিষয়ৰ পাঠ 6 বতৰৰ কথাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে আমি বায়ুমণ্ডলৰ বিষয়ে আলোচনা কৰিম, কিন্তু তাৰ আগতে বায়ুৰ বিষয়ে অকণমান জানি লওঁ আহাচোন। বায়ু মানেনো কি? বায়ু হ'ল কেইবিধমান গেছৰ মিশ্ৰণ। মানে নানান ধৰণৰ গেছ লগ লাগিহে বায়ু গঠন হৈছে। বায়ুত কেইবাবিধ গেছ আছে। বায়ুত বেছি পৰিমাণে থকা তিনিবিধ গেছকেইটাৰ নাম হ'ল নাইট্ৰজেন, অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড। মনত ৰাখিবা তোমালোকে, বায়ুত বেছি পৰিমাণে থকা তিনিবিধ গেছকেইটাৰ নাম হ'ল নাইট্ৰজেন, অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড। আকৌ আমি জানো যে বায়ু আমাৰ চাৰিওফালে আছে। বায়ু পৃথিৱীৰ বহু ওপৰলৈ আছে। তোমালোকে জানানে কিমান ওপৰলৈ আছে? বায়ু পৃথিৱীৰ প্ৰায় 600 কিলোমিটাৰ ওপৰলৈ আছে। ছবিখনত দেখুওৱাৰ দৰে বায়ুৱে পৃথিৱীক চাৰিওপিনে আৱৰি আছে। এই বায়ু থকা গোটেই ঠাইখিনিকেই বায়ুমণ্ডল বুলি কোৱা হয়। মনত ৰাখিবা তোমালোকে যে বায়ু থকা গোটেই ঠাইখিনিকেই কি বুলি কোৱা হয়? বায়ুমণ্ডল। এতিয়া আমি বায়ু কেনেকৈ চলাচল কৰে তাৰ বিষয়ে বুজিম। ছাত্ৰ ছাত্ৰীসকল, এটা কথা জানি লোৱা যে পৃথিৱীৰ মাটিৰ লগতে বায়ুও সূৰ্যৰ তাপ শুহি লয়। কেতিয়াবা এখন ঠাইৰ বায়ু গৰম হয় আৰু গৰম বায়ুবোৰ পাতল হয়। ছবিখনত দেখুওৱাৰ দৰে গৰম পাতল বায়ুখিনি ওপৰলৈ উঠি যায়। তেতিয়া অন্য ঠাইৰ পৰা ঠাণ্ডা বায়ু আহি এই খালী হোৱা ঠাইখিনি পূৰ কৰে। এইদৰে বায়ু চলাচল কৰি থাকে আৰু বায়ু চলাচল কৰাকে আমি বতাহ বুলি কওঁ। আৰু কেতিয়াবা বায়ু জোৰকৈ বলে আৰু তাকে আমি ধুমুহা বুলি কওঁ। বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? এতিয়া আমি মেঘ বা ডাৱৰ কেনেকৈ হয় তাৰ বিষয়ে বুজো আহা। ছাত্ৰ ছাত্ৰীসকল, আমি জানো যে পৃথিৱীৰ মাটি বায়ুৰ লগতে পানীও সূৰ্যৰ তাপ সহে। ফলত পানী লাহে লাহে ভাপ হৈ ওপৰলৈ উঠি গৈ জমা হয়। ওপৰত উষ্ণতা কম বাবেই ভাপবোৰ জমা হৈ মেঘ বা ডাৱৰৰ সৃষ্টি হয়। তোমালোকে বুজি পাইছা? আকৌ কেতিয়াবা মেঘ ঘন হয়। ঘন মেঘৰ ৰং ক'লা বৰণীয়া। মেঘ ঘন হ'লে পানীৰ টোপাল বান্ধে। টোপালবোৰ অলপ গধুৰ হয়। তেতিয়া এই টোপালবোৰ সৰি পৰে। তাকেই আমি বৰষুণ বুলি কওঁ। আকৌ কেতিয়াবা ওপৰত বৰ ঠাণ্ডা হয়। তেতিয়া পানীৰ টোপালবোৰ গত মাৰে আৰু বৰফ হয়। সেই বৰফৰ সৰু সৰু টুকুৰাবোৰ বৰষুণৰ লগত নামি আহে। তাকে আমি শিল বৰষুণ বুলি কওঁ। ছাত্ৰ ছাত্ৰীসকল, পানী ভাপ হৈ মেঘ হোৱা, আকৌ মেঘৰ পৰা বৰষুণ হোৱা কথাখিনি এই ছবিৰ দ্বাৰা বুজি লওঁ আহাচোন। ছবিখনত দেখিবলৈ পাইছে যে পানীবোৰ ভাপ হৈ ওপৰলৈ উঠি গৈ মেঘ হয়। আকৌ মেঘৰ পৰা বৰষুণ হৈ পানীবোৰ তললৈ নামি আহে। এনেদৰে এই প্ৰক্ৰিয়াটো চলি থাকে।